যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত নামিছে তেতিয়াহ'লে আপুনি এজন বিজনেছমেন। সহজ ভাষাত যদি কওঁ, ডাঙৰ কোটি টকাৰ ব্যৱসায়ৰ পৰা হাজাৰ টকীয়া ব্যৱসায় কৰা এজন বা তাতকৈ যদি কম কওঁ, কিন্তু সকলোৱে এজন ব্যৱসায়ী, এজন বিজনেছমেন। কিন্তু এজন সফল ব্যৱসায়ীৰ কিছুমান গুণ থকা জৰুৰী, যেনে বিপদ গ্ৰহণ কৰিব পৰা দৃঢ়তা, কঠোৰ পৰিশ্ৰম আৰু উৎকৃষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব পৰা ক্ষমতা। তেওঁলোক গ্ৰাহকৰ প্ৰয়োজনীয়তা বুজি পায়, তেওঁলোক কৰ্মচাৰীসকলক প্ৰেৰণা দিয়ে আৰু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাব পৰা ক্ষমতা আছে। আপুনি যদি ব্যৱসায়ত ৰিস্ক ল'বলৈ ভয় নাই কৰা আৰু বিপৰ্যয়ৰ পিছতো আগবাঢ়ি যাব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ এটা বিজনেছমেন কোৱালিটি আছে। এজন সফল ব্যৱসায়ীয়ে ব্যৱসায়ৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰে। এজন সফল ব্যৱসায়ীয়ে সময়মতে কাম কৰা আৰু লক্ষ্যৰ প্ৰতি নিষ্ঠাৱান হয়। ব্যৱসায়ত ডিচিপ্লিন খুবেই জৰুৰী। ব্যৱসায়ত সঠিক সময়ত সুস্থ সিদ্ধান্ত লোৱাটো আপোনাৰ এটা বিজনেছমেন কোৱালিটি থকাক সূচায়। এজন ব্যৱসায়ীয়ে গ্ৰাহকৰ প্ৰয়োজনীয়তা বুজে আৰু গ্ৰাহকক অগ্ৰাধিকাৰ দিয়ে। দলৰ সৈতে সহযোগিতা আৰু প্ৰেৰণা দিয়াটো স্মাৰ্ট ব্যৱসায়ৰ লক্ষণ। ধন ফলপ্ৰসূভাৱে পৰিচালনা আৰু পৰিকল্পনা কৰা, উদ্ভাৱন, নতুন কিবা এটা চিন্তা কৰা এজন আচল ব্যৱসায়ীৰ লক্ষণ। আপুনি যদি এজন ব্যৱসায়ী নাইবা ব্যৱসায় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই গুণসমূহ গ্ৰহণ কৰি যিকোনো ব্যক্তিয়ে নিজৰ ব্যৱসায়িক নতুন উচ্চতালৈ লৈ যাব পাৰে। বন্ধুসকল, ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।